যাত্ৰাৰ আৰম্ভ আৰু যাত্ৰাৰ পথত লাভ কৰা প্ৰতিটো অভিজ্ঞতাই মানুহক শীৰ্ষলৈ যাবলৈ হাবিয়াস জন্মায়। আৰু যাত্ৰাবোৰ যেতিয়া ব্যক্তিকেন্দ্ৰিক নহয়, সমাজমুখী হয়, তেন্তে তেনে যাত্ৰাপথৰ ত্যাগ আৰু অধ্যৱসায়বোৰো এক যেন প্ৰাপ্তি হৈ পৰে। নমস্কাৰ, মই কৃষ্ণামণি বৰা। আজি আহিছোঁ চুবিয়া ৰবিদাস আইতাৰ ঘৰলৈ। 1960 চনতে জীৱন জীৱিকাৰ সন্ধানত আমাৰ এই টেঙানী অঞ্চললৈ অহা চুবিয়া ৰবিদাস আইতাৰ জীৱন কাহিনীও সঁচাকৈ আকৰ্ষণীয়। এটা সময়ত টেঙানী অঞ্চলত বাট-পথ, বিদ্যালয়, চিকিৎসা সেৱাৰ কোনো ধৰণৰ সুবিধাই নাছিল। সেই সময়ত এই আইতাগৰাকীয়ে পৰম্পৰাগতভাৱে আহৰণ কৰা ধাইবিদ্যাৰ সহায়ত সমগ্ৰ অঞ্চলটোৰ সন্তানৰ প্ৰসৱৰ কাৰ্য সফলতাৰে সম্পন্ন কৰিছিল। দুভাগ ৰাতিও শোৱাপাটিৰ পৰা উঠি আহি হাবি জংঘলেৰে ভৰা খলা বমা ৰাস্তা অতিক্ৰম কৰি সন্তান সম্ভৱ মাতৃ প্ৰসূতি তথা কেঁচুৱাহঁতক মহানুভৱতাৰে সেৱা প্ৰদান কৰিছিল। আৰু এই সেৱাৰ বাবে সমগ্ৰ টেঙানী আচলতে তেওঁৰ ওচৰত ঋণী। আমাৰ এই অঞ্চলত তেওঁৱেই আছিল নৱজাতকসকলৰ জীৱন জুয়োৱাৰ একমাত্ৰ ভৰসা। তেখেতৰ সেই ত্যাগ, মানুহে মানুহৰ প্ৰতি থকা সেই দায়িত্ববোধ, সেই দিশবোৰ আচলতে আমাক দেখুৱাই থৈ গৈছে। গতিকে আমি সদায় তেখেতৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম। তেখেত সোনকালে সুস্থ হৈ উঠক, তাৰে কামনা কৰি আচলতে আমি এনেদৰে আজি তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ। আৰু ময়ো বেছি সৌভাগ্য যে মই এনে এটা অনুষ্ঠানৰ অংশীদাৰ হ'বলৈ পালোঁ। গতিকে ভিডিঅ'টো কৰি ৰাখিলোঁ। এই কি কয় গাহৰি খোৱা মানুহ তাত ঘৰ এনেকুৱা ল'ৰা ছোৱালী হোৱাত বোলো ৰাতি গ'লোঁ, ইফালে বৰষুণ আহি আছে, ইমান কণহে ৰাস্তা, সেই হাবি আমি গৈছোঁ। মানুহজন পলাই দিলে, বিচাৰি 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 মানুহ ইঘৰক সুধিছোঁ, সিঘৰক সুধিছোঁ, মানুহ ঘৰ কোনটো, সেই আগত আছে বুলি কয়। তেনেকুৱাকৈ আমি গৈছোঁ আৰু দুটাই, আৰু কাৰোবাৰ ঘৰ যদি ৰাতিও যাব লাগে দুটাই যাওঁ। আপোনালোক কেলে গৈছিলে সেই কথাটো কৈ দিয়ক। মানে এনেকুৱা ল'ৰা ছোৱালী হোৱা তেনেকুৱাত গৈছোঁ আৰু কিনো কম, ক'বাতো নাজানোৱে। একো নাই। লগতে আইতাই মানে সকলোবিলাক কাম কৰিছিলে, চব কাম কৰিছিলে। আপোনালোক লগত ৰাতি 12 বজা 1 বজাতো যাব লগা হৈছিলে। আৰু আমাৰ এয়া আইতাও তেখেতৰ লগতে আছিলে। গতিকে আইতাই অকণমান আমাৰ আইতাৰ কথা কওকচোন। আইতা সেইটোৱে আৰু মানে য'তে হয় ত'তে আৰু যাবই লাগে আৰু ল'ৰা পোৱালি এৰি পেলাই। নিজৰ ল'ৰা ছোৱালী এৰি থৈ আপোনালোক ৰাতি ৰাতি যাবলগীয়া হৈছিল নহয় জানো? এনেকুৱা এটা সময় আছিল য'ত নেকি আইতাহঁতে সকলোৱে মিলি মানে ৰাতি ৰাতি মানুহৰ ঘৰলৈ যাব লগা হৈছিলে। আৰু গোটেই প্ৰসৱৰ যি সম্পূৰ্ণ কাম আপোনালোকে কৰিছিলে ন? চব কৰিছিলে। এতিয়াতো বৰ্তমান সকলোবিলাক সলনি হৈ পৰিলে। আজিকালি ডাক্তৰ নাৰ্ছ ভালকৈ আছিলোঁ, কোনোদিন আমাৰ একো হোৱা নাছিলে। মিলকে থাকোঁ আৰু য'তে যাবলৈ হয় যাওঁ আৰু। এই আইতা ভাল হ'ব। আপোনালোক আমাৰ সকলোৰে যিহেতু জ্যেষ্ঠসকলে আশীৰ্বাদ দিছে, গতিকে আপোনালোক সকলোকে বিচাৰিছোঁ আৰু ধন্যবাদ থাকিলে দেই।